হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আছাম কুক চেনেললৈ স্বাগতম জনাইছোঁ। কোনটো ল'ম সেইটোকে দিয়ক, সেই মাজৰ সৰুটো। দাদা পিচবোৰ বৰ ডাঙৰ নকৰিব দেই, মিডিয়াম কৰিব। ঠিক আছে দিয়ক। মুৰ্গী মাংস সকলোৱে বনাব জানেই, তথাপিও এইভাগে যদি খায় মই বনোৱাৰ পদ্ধতিটোৰে বেলেগ এটা সোৱাদ পোৱা যায় আচলতে। ইয়াৰ বাবে মই নহৰু কেইফুটামান, আদা, পিঁয়াজ দুটা আৰু এটা কেঁচা জলকীয়া পুৰি লৈছোঁ এইদৰে গেছতে। ইয়াৰ পাছতে মই দুটা বিলাহী দিছোঁ, এটা কেঁচা আৰু এটা পকা দিছোঁ। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা কৰি ল'ম এই প্লেটখনতে। ঠাণ্ডা হোৱাৰ পিছত মই ইয়াত মিক্সিত পেষ্ট বনাই ল'ম। এয়া মিশ্ৰণটো হৈ গ'ল। এতিয়া মই মাংসত সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি দিছোঁ 1 চামুচ আৰু জিৰা দিছোঁ, গৰম মছলা অকণ দিছোঁ, ৰেড চিলি দিছোঁ আৰু চিকেন মছলা দিছোঁ। এতিয়া মই পেষ্টখিনি দি ভালদৰে সানি ল'ম। সানি মই এইখিনি 30 মিনিটৰ বাবে মেৰিনেট কৰি ৰাখিম। ইয়াত মই পিঁয়াজ এটা লৈছোঁ, আলু লৈছোঁ, বিলাহী এটা, কেঁচা জলকীয়া এটা আৰু ধনিয়া। ইয়াত মই পতঞ্জলি ৰাইচ ব্ৰেণ্ডৰ অইলটো ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই অকণমান হালধি দিছোঁ। আলু কেইপিচ মই ফ্ৰাই কৰি ল'ম। নতুন আলু একেবাৰে সৰু আছিল, সেইকাৰণে মই গোটাকেই ৰাখিছোঁ, সৰু আলু যিহেতু। এইখিনি অলপ ফ্ৰাই কৰি ল'ম, সম্পূৰ্ণ সিজাই নলওঁ। এইখিনি মই এতিয়া কাঢ়ি লৈছোঁ। এইখিনি তেলতে মই অকণমান চেনি দিছোঁ, কালাৰটো ধুনীয়া হ'বৰ বাবে। চফ কেইটামান দিছোঁ। চফখিনি ফুটাৰ লগে লগে মই পিঁয়াজ কেইটুকুৰা দিছোঁ। পিঁয়াজ কেইটুকুৰা অলপ মই ভাজি ল'ম। মই নহৰুৰ পেষ্ট দিয়া নাই, যিহেতু মই তাতে নহৰু দিছোঁৱেই পুৰি। ইয়াতে মই কেঁচা ধনিয়া কেইখিলামান দিছোঁ। ধনিয়া আপোনালোকে খোৱাৰ পিছতো দিব পাৰে, কিন্তু এইদৰে ভাজি দিলে ধনিয়াৰ গোন্ধটো বেলেগ এটা ওলায় আৰু ভাল লাগে খাবলৈ, এটা সুকীয়া সোৱাদ পোৱা যায়। ইয়াতে মই মাংসখিনি দি দিছোঁ, মেৰিনেট কৰি ৰখা। মাংসখিনি মই ভাজি থাকিম। মাংসখিনিৰ পৰা তেল ওলাই যোৱালৈকে মই এইদৰে 10 মিনিটৰ বাবে লৰাই লৰাই ভাজি থাকিম। দেখিছে মাংসৰ তেল অলপ ওলাইছে আৰু অলপ ওলাবলৈ দিম। মই আকৌ ঢাকনখন ব্যৱহাৰ কৰিছোঁ। চাইছোঁ মাংসৰ তেল ওলাবলৈ ধৰিছে। এতিয়া মই আলু কেইটুকুৰা দি দিছোঁ। আলুখিনিৰ মাজতো মছলা সোমাই যোৱালৈকে মই অকণমান ভাজি থাকিম। অলপ ভজাৰ পিছতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানী মই একেবাৰতে দিয়া নাই, অলপ পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই 3 মিনিটৰ কাৰণে ঢাকন ব্যৱহাৰ কৰিছোঁ। এতিয়া মই আৰু অলপ পানী এড কৰিছোঁ। এবাৰ মই ঢাকন ব্যৱহাৰ নকৰোঁ, 10 মিনিট এইদৰে উতলিবলৈ দিম। পানীখিনি অলপ শুকাই আহিলে মাংসখিনি সিজিছে। এতিয়া মই ইয়াত বিলাহী এড কৰিম। লগতে এটা কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া এটা হ'বৰ সময়ত দিলে খাবলৈ ভাল লাগে, গোন্ধটো ধুনীয়া আহে। 1 চামুচ গৰম মছলা দিছোঁ। অলপ উতলিলত মই এইখিনি কাঢ়িছোঁ। যিহেতু লোকেল হয়, মই অলপ জোল ৰাখিছোঁ। এইদৰে আপোনালোকে লোকেল মুৰ্গী মাংস আনিলে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো যদি আপোনালোকৰ মনৰ পচন্দৰ হৈছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু এটি কমেণ্ট দি উৎসাহ জনাবলৈ নাপাহৰিব।